তো বন্ধু বান্ধৱীসকল যিসকলে নেকি আধাৰ কাৰ্ড দি পিনি আপোনালোকে ৱেবছাইটত গৈ পিনি অমৃত বৃক্ষৰায় আন্দোলন.com গৈ পিনি আপোনালোকে যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়া যিসকলৰ আধাৰ কাৰ্ডত প্ৰব্লেম থাকে নাম্বাৰৰ প্ৰব্লেম থাকে OTP প্ৰব্লেম থাকে তো সেইসকলৰ কাৰণে এটা সলিউশন লৈ আহিছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব আৰু বুজিব পাৰিব শিকিব পাৰিব সকলোখিনি তথ্য অনুসৰি আপোনালোকে আধাৰ কাৰ্ড নিদিয়াকৈ আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব তো বন্ধু বান্ধৱীসকল প্ৰথমে আপোনালোকে অমৃত বৃক্ষৰায় আন্দোলন.com আপোনালোকে আহিব লাগিব ক্ৰোম ব্ৰাউজাৰত আহি পিনি আপোনালোকে অমৃত বৃক্ষৰায় আন্দোলন.com এই অপশ্যনটো আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো খুলি পিনি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিলে হ'ব আৰু আপোনালোকে লিখি দিব ক্ৰোম ব্ৰাউজাৰত অমৃত বৃক্ষৰায় আন্দোলন.com ইয়াৰ পাছত আহিব আপোনালোকে প্ৰথম ৱেবছাইটটো ASAM.gov.in এই ৱেবছাইটটোত অহাৰ লগে লগে আপোনালোকে অমৃত বৃক্ষৰায় আন্দোলন গভৰ্ণমেণ্ট আসাম তো ইয়াত লিখা থাকিব আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকক এটা নতুন পেজ ওপেন হ'ব যেনেকৈ এনেকুৱা ইন্টাৰফেস দেখাই দিব তো ইয়াত আপোনালোকে ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব পাৰে অসমীয়া ইংলিছ বন্ধু বান্ধৱীসকল আপোনালোকে 3 বিন্দুত ক্লিক কৰিব যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলৰ কোনো টেনচন নাই এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 3 বিন্দুত ক্লিক কৰিব 3 বিন্দুত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকক এটা অপশ্যন দিব ইয়াত সেলফ হেল্প গ্ৰুপ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন পেজ এটা ওপেন হৈ যাব ৰেজিষ্ট্ৰেশ্যন কৰা ফৰ্ম এখন আহি পৰিব তো ইয়াত আপোনালোকে বেসিক ইনফৰমেশন কিটা দিব লাগিব যিকিটা ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে এইকিটা ফিল আপ কৰিব তো আপোনালোকক মই হেকত কম আপোনালোকে কেনেকৈ কি কৰিব লাগে ডকুমেন্টছ কিটা কেনেকৈ আপলোড কৰিব লাগিব তো আপোনালোকে ইয়াত নামটো সেলফ গ্ৰুপ হেল্প আপোনালোকৰ যিটো গোটৰ নাম হয় সেই গোটৰ নামটো দিব আত্মসহায়ক গোটৰ যিটো নাম হয় সেইটো দিব সেলফ হেল্প গ্ৰুপ আইডি নাম্বাৰটো যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে আত্মসহায়ক গোটৰ পিনৰ পৰা থাকে সেই গ্ৰুপ আইডি নাম্বাৰটো ইয়াত ভৰাব তাৰ পাছতে আপোনালোকে ফুল নেম যিজনৰ নামত মানে এপ্লিকেন্টটো কৰিব এপ্লিকেশনখন ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সকলৰ নামটো ইয়াত দিব তাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ড নাথাকিলেও আপোনালোকে কোনো টেনচন ল'ব কাম নাই যিটো আপোনালোকৰ নতুন মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব ঠিক আছে প্ৰথম অপশ্যনটো হৈছে এইটো আধাৰ কাৰ্ডত যিটো নাম্বাৰ আছে আপোনালোকে সেই নাম্বাৰটো নিদি আপোনালোকৰ যোনটো নতুন নাম্বাৰ চলাই আছে সেই নাম্বাৰটো ইয়াত দিব মোবাইল নাম্বাৰটো তাৰ পাছতে গাৰ্জেনৰ নাম দিব পাৰে ফাদাৰ মাদাৰ সাপোজ নেম আপোনালোকে হাজবেণ্ডৰ নাম দিব পাৰে আপোনাৰ ফাদাৰৰ নাম দিব পাৰে আপোনাৰ মাদাৰৰ নাম দিব পাৰে তাৰ পাছতে আপোনালোকে ইয়াত বয়সটো দি দিব এগ্ৰি তাৰ পাছতে জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল যি হয় আপোনালোকে যাৰ নামত এপ্লিকেন্টটো কৰিছে তাৰ নামত আপোনালোকে সিলেক্ট কৰিব তাৰ পাছতে আপোনালোকৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব দিব আপোনালোকৰ ডিস্ট্ৰিক্টখন যোনখন হয় আপোনালোকে তাৰে পৰা এটা সিলেক্ট কৰি আপোনালোকে দি দিব পাৰিব তাৰ পাছত আপোনালোকে ব্লকখনৰ সিলেক্ট কৰিব লাগিব ব্লকখন আপোনাৰ কি পৰে আপোনালোকে হেতু সিলেক্ট কৰি ল'ব ব্লকখন সিলেক্ট কৰাৰ পাছত আপোনালোকে ভিলেজ টাউন আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত বহাব লাগিব তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডত যেনেকৈ দিয়া আছে পান কাৰ্ডত বা এড্ৰেছ বা পাছবুকত যেনেকৈ আপোনালোকৰ এড্ৰেছ দিয়া আছে আপোনালোকে এড্ৰেছখিনি ইয়াত ফিল আপ কৰি দিব তাৰপিছত আপোনালোকৰ এৰিয়াৰ পোষ্ট অফিচটো বহাই দিব ইয়াত তাৰপিছত আপোনালোকৰ টাউন এৰিয়াৰ পুলিচ ষ্টেচন ক'ত পৰে আপোনালোকে ইয়াত বহাই দিব তাৰপিছত আপোনালোকৰ পিন কোডটো বহাই দিব তাৰপিছত আপোনালোকৰ ইয়াত দিব অপশ্যন এটা সিলেক্ট কৰিবলৈ বেনিফিচিয়াৰী আপোনালোকে এই অপশ্যনটো যদি আধাৰ কাৰ্ড থাকে তেতিয়াহে ইয়েস কৰিব যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহলে নো অপশ্যনত ক্লিক কৰিব তো বন্ধু বান্ধৱীসকল যিসকলৰ আধাৰ কাৰ্ড নাই আপোনালোকে সেই অপশ্যনটো সিলেক্ট কৰিব ঠিক আছে নো অপশ্যনটো ক্লিক কৰিব তাৰ পিছতে আপোনালোকৰ ফটো আইডেন্টিটি ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত আইডেন্টিটি আপোনালোকৰ ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড ইয়াত ফটো আইডেন্টিটি বহুকিটা অপশ্যন আপোনালোকে দেখিবলৈ পাব আপোনালোকে যিকোনো এটা অপশ্যন সিলেক্ট কৰিলে নহব আপোনালোকে আদাৰ্ছত সিলেক্ট কৰিব লাগিব ঠিক আছে যেতিয়া নেকি আপোনালোকে বেংক পাছবুকখন দিব পাৰিব ঠিক আছে তো আপোনালোকে ইয়াত আদাৰ্ছত ক্লিক কৰিব তাৰপিছতে আপোনালোকে ফটো আইডি কাৰ্ডটো যোনটো হয় এইটো আপুনি বেংক একাউণ্টটো ইয়াত আপোনালোকে চুজ ফাইলত গৈ পিনি আপুনি আপোনাৰ ডকুমেন্টছখিনি য'ত গ্যালাৰীত সেভ আছে আপোনালোকে তাত গৈ পিনি আপুনি ফটোখন ইয়াত দিব পাৰিব আপলোড কৰিব পাৰিব ঠিক আছে বেংক পাছবুকখন আপোনালোকে ইয়াত দি দিব তাৰ পাছতে আপোনালোকৰ ইয়াত এটা OTP যাব 6টা সংখ্যাৰ আপোনালোকে যোনটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত OTP এটা যাব নতুন নাম্বাৰটো আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো নিদি আপোনাৰ যোনটো নতুন নাম্বাৰ আপুনি প্ৰথমে দিছিলে ফিল আপ কৰাৰ সময়ত তো আপোনালোকে এই নাম্বাৰটো
ইয়াত এটা OTP যাব এই OTPটো ইয়াত ফিল কৰি আপোনালোকে এই ক্যাপচাটো ফিল কৰি পিনি আপুনি সাবমিট কৰি দিলে আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব আৰু সাকসেসফুলি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ হৈ পৰিব যেনেকৈ নেকি মই আপোনালোকক দেখাই দিছো এটা ৰেজিষ্ট্ৰেচনৰ যেতিয়া নেকি আপোনালোকে সাবমিট কৰিব সাবমিট কৰা পাছতে আপোনালোকে ইউ হেভ ৰেজিষ্টাৰ্ড সাকসেসফুলি ৰেজিষ্ট্ৰেচন যে নাম্বাৰটো আপোনালোকে সিৰিয়েল নাম্বাৰটো ইয়াত দেখিবলৈ পাব তো বন্ধুসকল যিসকলৰ আধাৰ কাৰ্ডত OTP প্ৰবলেম হয় বা অলৰেডি ৰেজিষ্টাৰ্ড দেখায় আপোনালোকে নতুন নাম্বাৰ দিও আপুনি কৰিব পাৰিব যি নেকি আপোনালোকে এনে ধৰণে কৰিব পাৰিব এপ্লাই